আৰু গাইজ ইয়াকে নিম বুলি ঠিক কৰিলোঁ। সৰু মৰম লগা কলপুলি হয় আৰু ইয়াকে নি হে গাইজ, মই বিকাশ দাস, আপুনি চাইছে ব্ৰিটিছ ব্লগ আৰু মোৰ ইউটিউব চেনেল ব্ৰিটিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। হে গাইজ, ভিডিঅ'টোৰ আৰম্ভণিতে মই সমূহ অসমবাসীকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু গাইজ, আজিৰ এই ভ্লগটো হ'ল কাতি বিহুৰ ওপৰত। আজি 18 অক্টোবৰ আৰু আজি কাতি বিহু। আৰু এই কাতি বিহুটো সমূহ অসমবাসীয়ে সুন্দৰকৈ উদযাপন কৰে। আৰু আজি আমি কেনেকৈ কাতি বিহুটো উদযাপন কৰোঁ ভিডিঅ'টো চাই থাকক, গম পাব সকলোখিনি। আৰু গাইজ, মই এতিয়া কলপুলি নিব আহিছোঁ আৰু কলপুলি নি কি কৰিম ভিডিঅ'টো চাই থাকক। কিয় কলপুলি লাগে কৈ আছোঁ। আৰু গাইজ, ইয়াকে নিম বুলি ঠিক কৰিলোঁ। সৰু মৰম লগা কলপুলি হয় আৰু ইয়াকে নি বাটৰ আগত পুতিব লাগিব আজি। চাই থাকক গাইজ, ভিডিঅ'টো জানিব সকলোখিনি। হে গাইজ, মই যে কলপুলি আনিছিলোঁ, কলপুলি কিয় আনিছিলোঁ আপোনালোকক ক'ম বুলি কৈছিলোঁ যে মানে আমাৰ এইফালে আমাৰ নিয়ম আছে যে, এইফালে বুলি নহয় চাগে গোটেই অসমতে এটা নিয়ম আছে যে কাতি বিহুৰ দিনা সকলোৰে পদূলিমুখত কলপুলি থাকে। এনেকৈ কলপুলিত চাকি বন্তি জ্বলায় আৰু অলপ পিছত সমূহ ৰাইজে মিলি আমি সকলোৰে চোতালত যাই গৃহস্থক আশীৰ্বাদ দিম আৰু প্ৰসাদ বিতৰণ এটা বহুত ধুনীয়া পৰিৱেশ হ'ব। ভিডিঅ'টো চাই থাকক গাইজ। হে গাইজ, এতিয়া গধূলি হৈ গ'ল আৰু এয়া চাওক আমাৰ চোতালত তুলসীৰ গুৰত চাকি দিছে। আৰু গাইজ, অকল আমাৰ চোতালত বুলি নহয়, আজি সকলোৰে চোতালত তুলসীৰ গুৰত চাকি দেখিবই। আৰু অলপ পিছত ঠগিও পৰাব ইয়াত, যেতিয়া চুবুৰীয়া ৰাইজে তুলসীৰ গুৰে গুৰে গাব আহিব। আৰু এয়া চাওক সকলোৰে বাটে বাটে কলগছ আৰু তাত চাকি বন্তি জ্বলাইছে সকলোৱে। ভালকৈ দেখুৱাই আছোঁ পৰিৱেশটো কেনেকুৱা। সেয়া চাওক গাইজ, সকলোৰে পদূলিমুখত কলগছ আৰু তাত চাকি বন্তি জ্বলাইছে। আৰু এয়া আমাৰ পদূলিমুখত কলগছতো চাকি বন্তি জ্বলোৱা হৈছে। আৰু সেইবিলাক চাওক গাইজ, সকলো চাকিয়ে চাকি, পোহৰে পোহৰ, গোটেই চুবুৰীখন আজি এনেকুৱাই আৰু গাইজ। এতিয়া সকলো চুবুৰীয়াবাসী ৰাইজ একলগ হ'ল আৰু সকলোৰে ঘৰে ঘৰে গৈ তুলসীৰ গুৰে গুৰে গীত গাই গৃহস্থক আশীৰ্বাদ দিব। ভিডিঅ'টো চাই থাকক। এনেকৈয়ে সকলোৰে ঘৰে ঘৰে গৈ তুলসীৰ গুৰে গুৰে গীত গাই গৃহস্থক আশীৰ্বাদ দিলে। আৰু কিমাননো দেখুৱাই থাকিম গাইজ, সকলোৰে এনেকুৱাই আৰু দিয়ক গাইজ। হে গাইজ, এতিয়া আমাৰ এই কাতি বিহুৰ এই ৰাতিৰ যিখিনি উৎসৱ আছিল, মানে তুলসীৰ গুৰে গুৰে গীত প্ৰদৰ্শন কৰি আমি এতিয়া গাজি চাজি লৈ এতিয়া ঘৰলৈ যাওঁ। সকলোৱে, মই যিমান গাজি পাইছোঁ সকলোৱে ৰাইজে ইমান গাজি পাইছে। হে গাইজ, এতিয়া ঘৰ আহি পালোঁ আৰু আপোনালোকক আজি কাতি বিহুৰ আমাৰ ইয়াত কেনেকৈ উদযাপন কৰিলোঁ তাৰ পৰিৱেশটো দেখুৱালোঁ। আৰু গাইজ, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এজন অসমীয়াৰ পৰিচয় দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই, দিয়ক গাইজ।